নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম জ্ঞান বৃক্ষ টিভি চেনেলটোৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট নিউজ। আৰু আপোনালোকে যদি জ্ঞান বৃক্ষ টিভি চেনেল বিষয়ে ভালদৰে চাব খোজে তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো চাব পাৰে। আই বটনত দি দিম অথবা ডিছক্ৰিপশ্যনত গৈ আপোনালোকে সেই ভিডিঅ'টো ডিটেইলছকৈ চাব পাৰে। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে জ্ঞান বৃক্ষ টিভি চেনেলটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন ক্লাছ কৰাৰ ব্যৱস্থা কৰিছে আৰু সেইটো এতিয়া জিঅ' টিভি আৰু জিঅ' মোবাইলতো উপলব্ধ হ'ব। যোৱাকালি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে জিঅ' টিভি আৰু জিঅ' মোবাইলত জ্ঞান বৃক্ষ টিভি চেনেলটো উপলব্ধ হ'ব আৰু সেইটো আপোনালোকে নিজৰ মোবাইলত কেনেদৰে চাব এই ভিডিঅ'টোত জনোৱা হ'ব, যিহেতু সকলোকে চাই থাকিব। বন্ধুসকল, জ্ঞান বৃক্ষ টিভি চেনেলটো আপোনালোকে মোবাইলত চাবৰ বাবে আপোনালোকে প্লে ষ্টৰৰ পৰা জিঅ' টিভিটো ইনষ্টল কৰি ল'ব আৰু জিঅ' টিভিটো ইনষ্টল কৰা হোৱাৰ পাছত আপোনালোকে এইটো ওপেন কৰিব আৰু তাত চাৰ্চত গৈ আপোনালোকে জ্ঞান বৃক্ষ বুলি চাৰ্চ কৰি দিব আৰু আপোনাৰ এইটো টিভি চেনেল সেইটো আহি যাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।